মুসা নবী আলাইহিস সালাতু ওয়াস সালামার জামানাত এজনী মহিলাই দৌড়ি দৌড়ি কান্দি কান্দি আহি মুসা নবী আলাইহিস সালাতু ওয়াস সালামাক কবলৈ ধৰিলে, হে আল্লাহৰ নবী মুসা, মই বৰবাদ হৈ গলো, মই হালাক হৈ গলো। মুসা নবী আলাইহিস সালাতু ওয়াস সালামাই কলে, আই মোৰ বেহেন, তুমি কিহৰ বেদনা কিহৰ দুখত তুমি বৰবাদ হালাক হৈ যাও বুলি নিজকে কৈ আছ? তেতিয়া মহিলাজনীয়ে কলে, হে আল্লাহৰ নবী মুসা, মই বহুত ডাঙৰ গুনাহৰ কাম কৰিছো আৰু মোৰ গুনাহৰ কাৰণে আপুনি আল্লাহ পাক ৰব্বুল আলামিনৰ দৰবাৰত দোৱা কৰি দিয়ক। মুসা নবী আলাইহিস সালাতু ওয়াস সালামাই সুধিলে, মোৰ বেহেন, তুমি কিনো গুনাহৰ কাম কৰিছ, অকণমান মোক জানিবলৈ দে। তেতিয়া মহিলাজনীয়ে কলে, আল্লাহৰ নবী মুসা, মই এজন অন্য পুৰুষৰ লগত জিনাহৰ কাম কৰিছিলো, তাৰ পৰা এটা সন্তান জন্ম পালে আৰু এই মোৰ সন্তানটোক মই নিজ হাতেৰে হত্যা কৰিছিলো। লগে লগে মুসা নবী আলাইহিস সালাতু ওয়াস সালামৰ খং উঠি গল। মুসা নবী আলাইহিস সালাতু ওয়াস সালামাই কলে, তোমার কারণে দোয়া করা নহব, তোমার এই গুনাহর কোনো চিকিৎসা নাই, তুমি আমার এই অঞ্চলৰ পৰা এলেকাৰ পৰা তুমি বাহিৰ হৈ যোৱা। তুমি তোমার কারণে আমিও আল্লাহর আযাবত ভুগিব লাগিব, যোৱা, তুমি আমার ইয়াৰ পৰা বাহিৰ হৈ যোৱা, যোৱা যোৱা, তুমি যোৱা। এইজনী মহিলাক মুসা নবী আলাইহিস সালাতু ওয়াস সালামার এলাকার পৰা বাহিৰ কৰি দিলে। এইজনী মহিলা যাই আছে আল্লাহ পাক রব্বুল আলামিনৰ দৰবাৰত দিলে দিলে কৈ আছে, আল্লাহ, মই গুনাহৰ কাম কৰিছো সঁচা কথা আল্লাহ, কিন্তু আপুনি যদি মোৰ গুনাহক মাফ নকৰে আৰু কৰতা কোনো নাই মাওলা। আয় আল্লাহ, মই যি গুনাহৰ কাম কৰিলো আৰু এনেকুৱা দ্বিতীয়বাৰ মই গুনাহৰ কাম নকৰো, আয় আল্লাহ মোক মাফ কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক। আয় আল্লাহ, যদি আপুনি ক্ষমা নকৰে মই দুনিয়ার বুকুতো বরবাদ হৈ যাম, আখিরাতৰ জিন্দেগীও মোর বরবাদ হৈ যাব। আয় আল্লাহ, আপনি রহমান হয়, আয় আল্লাহ আপনি রহিম হয়, আয় আল্লাহ মোর গুনাহক আপনি মোক মাফ কৰি দিয়ক। আয় আল্লাহ, আপনি যদি মাফ নকৰে মোক কৰতা আৰু দ্বিতীয়জন কোনো নাই। আল্লাহ পাক রব্বুল আলামিনে সেইজনী মহিলার তওবা কবুল কৰি ললে। তওবা কবুল হওয়ার লগে লগে আল্লাহ পাক রব্বুল আলামিনে জিবরাইল আলাইহিস সালাতু ওয়াস সালামক পঠাই দিলে, যোৱা জিবরাইল যোৱা, মোর কথা লৈ যোৱা মুসা নবীর সম্মুখত দাঙি ধরা, মোর কথা কৈ দিয়া মুসা নবীক। জিবরাইল আলাইহিস সালাতু ওয়াস সালামে আহিলে, আহি মুসা নবী আলাইহিস সালাতু ওয়াস সালামক কবলৈ ধৰিলে, হে আল্লাহৰ নবী মুসা, যিজনী মহিলাই গুনাহৰ কাম কৰিছিলে সেইজনী মহিলাৰ দোয়া নাই বুলি আপুনি কৈছিলে, আপুনি সেইজনী মহিলাৰ গুনাহৰ কোনো চিকিৎসা নাই বুলি কৈছিলে আৰু আপোনাৰ এই এলাকাৰ পৰা অঞ্চলৰ পৰা বাহিৰ কৰাই দিলে। আল্লাহে আপোনাক হুকুম কৰিছে এইজনী মহিলাক আনিবলৈ দিছে। তেতিয়া মুসা নবী আলাইহিস সালাতু ওয়াস সালামাই জিবরাইলক কলে, আই জিবরাইল, এইজনী মহিলাই জিনা কাম কৰিছে, এইজনী মহিলাৰ পৰা বাচ্চা জন্ম পাইছে আৰু সেই নিজৰ বাচ্চাক নিজ হাতেৰে কতল কৰিছে। এইজনী মহিলাতকৈ এই জগতৰ বুকুত কোন আছে আৰু ইমান ডাঙৰ গুনাহগাৰ? কোন হব পাৰে এইজনী মহিলাতকৈ ডাঙৰ গুনাহগাৰ এইখন জগতৰ বুকুত কোন হব পাৰে? জিবরাইল আলাইহিস সালাতু ওয়াস সালামাই কলে, আয় আল্লাহৰ নবী মুসা, জানি ৰখা, মনত ৰাখিবা, শুনা শুনা মুসা নবী শুনা, জিনা কৰিলে যিমান ডাঙৰ গুনাহ হব, এজনে আনজনক কতল কৰিলে যিমান ডাঙৰ গুনাহ হব, তাতকৈ বেছি ডাঙৰ গুনাহ হল সেইজন ব্যক্তিৰ যিজন ব্যক্তিয়ে জানি বুজি নামাজ ত্যাগ কৰিব। মোৰ ভাই সকল, মোৰ বন্ধু সকল, আজি আপোনাৰ মোৰ মসজিদত আজান হৈ আছে, নামাজৰ কোনো খেয়াল নাই। মনত ৰাখিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান তারাকাস সালাতা মুতাআম্মিদান ফাকাদ কাফার। যিজন ব্যক্তিয়ে জানি বুজি নামাজ ত্যাগ কৰিব, যিজন ব্যক্তিয়ে জানি বুজি নামাজ ত্যাগ কৰিলে সেইজন ব্যক্তিয়ে কুফুৰ ওয়ালা কাম কৰিলে। মোৰ ভাই সকল, মোৰ বন্ধু সকল, নামাজ কেনেকুৱা শক্তি হয় এই কথাটো দ্বাৰা এইটো বুজা নাই যে জিনা কৰিব পাৰি, কতল কৰিব পাৰি, নাই। আল্লাহ পাক রব্বুল আলামিনে কৈ দিলে,
লা তাকরাবু জিনা, জিনা করা দূরের কথা, জিনা হর অসরত না যাবা। এজনে আনজন কতল করা বহু ডাঙর গুনাহ হয়। এজন মানুহে যদি এজন মানুহক কতল কৰে, সি এজন মানুহক কতল কৰা নাই, আল্লাহর নজদিকত সেইজন বান্দাই গোটেই দুনিয়ার মানুহক কতল করিলে এইটো শক্তি গুনাহ হয়, এইটো শক্তি গুনাহ হয়। মোৰ ভাই সকল, এই গুনাহসমূহৰ পৰাই আপুনি মই কেনেকে বাচিব পাৰো, আল্লাহক কেনেকৈ ৰাজি কৰিব পাৰো, সেইটোৰ ওপৰত চিন্তা ফিকিৰ কৰা আপোনাৰ মোৰ মুছলমানৰ কি হয়, জৰুৰী হয়, দৰকাৰ হয়। আল্লাহে আপোনাৰ মোৰ ওপৰত কেনেকে ৰাজি হয়, এইটো চিন্তা ফিকিৰ কৰা আপোনাৰ মোৰ জৰুৰী হয়। আপুনি মই আল্লাহৰ দৰবাৰত যাবই লাগিব এদিন। সেইদিনাখন আপোনাৰ মোৰ কি হালাত হ'ব মোৰ ভাই সকল, মোৰ বন্ধু সকল। এই মোৰ মুছলমান ভাই সকল, মোৰ বন্ধু সকল, মনত ৰাখক দুদিনীয়া জিন্দেগী হয় এইটো।